হেল্ল' গেছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজ এ এণ্টাৰটেইনমেণ্ট। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। বহুত দিন হ'ল চেনেলত ভিডিঅ' দিব পৰা নাই, কৰোণাৰ কাৰণে ক'লৈকো ওলাই যাব পৰা নাই আৰু তাৰ বাবে ভিডিঅ' দিব পৰা নাই। তাৰ বাবে আপোনালোকে বেয়া নাপাব। কৰোণা গ'লক, তাৰপিছত আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিঅ' বনাম বুলি মনতে ভাবি আছোঁ। আজি ভিডিঅ'টো হ'ব অন্য এটা বেলেগ ভিডিঅ'। এই ৰবৰবোৰ দেখিছে, এই ৰবৰবোৰনো কেনেকৈ বনায় তাকে আপোনালোকক দেখাবলৈ যাম বুলি ভাবিছোঁ কেৰেলালৈ। অলপ বেছি হৈ গ'ল। কেৰেলালৈ মই নাযাওঁ, মোৰ লগৰ বন্ধু দুজনমান আছে কেৰেলাত আৰু সিহঁতে ভিডিঅ'টো বনাই দিছিলে। তাকে বোলো আপোনালোককো দেখাওঁ কেৰেলাতনো কেনেকৈ ৰবৰবোৰ বনোৱা হয়, তাৰ সম্পূৰ্ণ প্ৰচেছটো দেখাম বুলি ভাবিছোঁ। আৰু আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ আগৰ ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ কোনোবা আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাৰ লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰাৰ লগতে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে চাই লওক আমাৰ সন্মুখৰ এজাজোপাত কি সুন্দৰকৈ ফুল ফুলি আছে। Make it last forever. Stop in time. Yeah, I'm surrendering. Hold tight. Chemicals collide. Hold tight. Hey dosto, এইটো ৰাবাৰ হয়, ৰাবাৰ কোম্পানী আৰু এইজোপা হয় কৰ্দৈ গছ। প্ৰথমতে দেখুৱাই লৈছোঁ, এতিয়া এইখিনি ৰাবাৰ চাই থাকক। এইখিনি ৰাবাৰ কেইবাটা কালাৰৰ এইখিনি ৰাবাৰ আছে। এইটো খালী মল কয়, এইটো এতিয়া ৰাবাৰ লাগি থকা নাই। এইটো মল আপোনাৰ জুবিয়াব লাগিব, এবাৰ পানীত জুবিয়াব লাগিব আৰু এবাৰ কালাৰ আকৌ পানীত এবাৰ জুবিয়াব লাগিব, আকৌ কালাৰত জুবিয়াব লাগিব। তেন্তে আপোনালোকক দেখুৱাই আছে বলক। তাৰপিছত এইটো বনি আছে কেনেকৈ দেখুৱাই আছে এইটো গ্ৰীণ কালাৰৰ ৰাবাৰ হয়। এইটো গ্ৰীণ ফৰেচন বুলি কয়। এই দামখিনি যে দেখিছে, এই দামখিনিত পাল বুলি কয়। আপোনাৰ কেইবাটা কালাৰৰ আছে, কালাৰকেইটা এতিয়া দাঙি নেদেখুৱাওঁ। কেইবাটা কালাৰ আছে, ইয়াত দামত ভৰাই থৈ দিয়া আছে। এইডোখৰ কাম কৰা জেগা হয়। এইখিনি খালী মল, এই খালী মলটো আপোনাৰ প্ৰথম জুবিয়াব লাগিব। এয়া কুলাৰ ৰেড বুলি কয়, পানীৰ সৈতে আছে। প্ৰথমে জুবিয়াব লাগিব, তাৰপিছত এইটো অৰেঞ্জ কালাৰ হয়। অৰেঞ্জৰ বনালে এইটো অৰেঞ্জত জুবিয়াব লাগিব, পানীত জুবিয়াৰ পিছত। এইটো অৰেঞ্জ কালাৰ, এইখিনি খালী মল, এইখিনি ৰিমুভিং কৰা হৈছে। এইটো আপোনাৰ হোৱাইটিং মিক্সিং কৰি আছে, এইটো চাই লওক। ৰাবাৰ মানে যোনটো মিক্সিং কৰিব লগা হয় ন, কেমিকেল হয়। এইটো আপোনাৰ হোৱাইটিং পাউডাৰ হয়, এইটো পাউডাৰ মিক্সিং কৰি আছে ইয়াত। হোৱাইটিং পাউডাৰৰ বেগ হয়, 50 কেজিয়া বেগ ইয়াত থৈ দিয়া আছে। আৰু এটা হোৱাইটিং পাউডাৰ মিক্সিং কৰি আছে এইটো পাউডাৰ মিক্সিং কৰি আছে। এইটো কাম কৰা ঠাই হয়। এয়া আপোনাৰ পালৰ দাম, ইয়াত পাল আছে কেইবাটা কালাৰৰ।
এইটো আপোনাৰ বগা, এইটো হালধীয়া হয়, এইটো ৰঙা হয়। তাৰপিছত এইবোৰ শুকোৱাৰ পিছত আনি ইয়াত কাটা হয়। কাটাৰ কাৰণে এইটো মেচিন, এইটো এটা মেচিন। তাৰপিছত এইটো এটা মেচিন, ইয়াত দুটা আছে আৰু তলৰ 6টা মেচিন আছে। মেচিন এনেকৈ কাটিলে, কাটাৰ পিছত কাৰবাৰটো হ'লে এইটো ৰাবাৰটো, এইটো কেইবাটাও কালাৰ আছে। এইটো ৰাবাৰ বেণ্ডটো হয়, এইটো ৰাবাৰ এয়া ৰ'দত শুকুৱাই থোৱা আছে। এতিয়া অলপ বতৰটো বেয়া কৰিছে। এইটো কালাৰ আৰু আছে কেইবাটাও কালাৰৰ। টানি আছে। মাথা কাটিং কৰে, এইখন বস্তু কাটিং কৰা কৰি আছে। বেজটো এই কাটাৰ যোনটো এইটো বেজটো এই বস্তু ভৰাই থৈ দি আছে। ভিডিঅ'টো চাই লওক। ইয়াত মাথা কাটিং কৰাৰ পিছত এইটো বইলিং হয়, ইয়াত বইলিং কৰে। টিউবখিনি বইল কৰা হয়, বইল কৰাৰ পিছত কাটিবলৈ সুবিধা হয়। ধুনীয়া এটা ভিউ হয়, বতৰটো অলপ ডাৱৰীয়া। মেলি থোৱা আছে হেণ্ডালি। হেণ্ডেলত মেলি থৈ দিয়া আছে। যে ডিউটি বন্ধ আছে সেইকাৰণে কেনেকৈ কি কামবোৰ কৰে দেখাব নোৱাৰিলোঁ। এইখন হেণ্ডেলে খালী হৈ আছে আপোনাৰ।
তাৰ যোনটো কাটিং মানে মেচিন আছে, মেচিনটোতে আপোনালোকক দেখুৱাই আছোঁ। মেচিন এইপিনে এইটো এটা আছে, দুটা আছে, এইটো অৰেঞ্জ কালাৰ কাটি থৈ দিয়া আছে, দুটা, তাৰপিছত এইটো তিনিটা, এইটো চাৰিটা, তাৰপিছত এইটো পাঁচটা, এইটো 4 চেম বুলি কয়। এইটো মাল মই নিজে বনাইছোঁ, এইটো মই বনাইছোঁ মানে এইটো কালাৰ। আৰু এই কোম্পানীটোত থকা একেবাৰে দামী ৰাবাৰটোৱে হৈছে এইটো 4 চেম কয়, গ্ৰীণ কালাৰ। পাঁচটা মেচিন। এইটো আপোনাৰ 6 নম্বৰটো ইয়াত, এইটো ৰুমত এইটো 6 নম্বৰটো মেচিন। ওপৰত আছিল দুটা, মুঠতে 8টা মেচিন আছে। এই আপোনাৰ নেদেখুৱাওঁ আৰু ইয়াত বস্তা মানে ৰাবাৰ বেগ ঢাকি থৈ দিয়া আছে। বৰষুণ দিব, বতৰটো বেয়া, ইয়াত পানী পৰে মানে বৰষুণ দিলে মানে। ইয়াত ৰাবাৰ থৈ দিয়া আছে, বেগ ডাইৰেক্ট পেকিং কৰি ৱেইট চিষ্টেমত 60 কেজি ৱেইট কৰি জুখি থোৱা আছে এইকেইটা বস্তা। ফিল্ডখন যে দেখিছে, এই ফিল্ডখনতে ৰাবাৰবোৰ মেলা হয় ত্ৰিপালত, আৰু নেট কাপোৰ আছে, নেট কাপোৰত মেলা হয়। এইটো এটা ঘৰ আছে, বৰষুণ চৰষুণ দিলে ৰাবাৰবোৰ ত্ৰিপালে সৈতে এই ঘৰটোত থৈ দিয়া হয়। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। বৰষুণ দিলে যেতিয়া ৰাবাৰবোৰ ৰ'দত শুকুৱাব নোৱাৰি, শুকুৱাৰ উপায়টো হৈছে এইটো জুই দিয়া ছিষ্টেমটো দেখিছে। এইপিনে দুডাল চাইলেঞ্চাৰ পাইপ আছে, এয়া ধোঁৱা যাবৰ কাৰণে। আৰু ৰ'দত শুকাব নোৱাৰা বস্তুটো ইয়াত জুই দিয়া হ'ব। জুই দিব, জুই দিয়াৰ পিছত ঘৰটোৰ ভিতৰত এবাৰ শুকাব পৰা ব্যৱস্থা আছে। দুখাপ কৰি নেট কাপোৰে ফেঞ্চিঙে সৈতে দুখাপ কৰি ৰাবাৰ মেলিবৰ কাৰণে নেট পাৰি থোৱা আছে। এখন দৰ্জা এবিলিটি বনাই ইয়াত এখাপ দুখাপ আছে ৰাবাৰ মেলিব। মালিকৰ ঘৰটো দেখাবলৈ আহিছোঁ। এইটো মালিকৰ ঘৰটো, দুমহলীয়া। এইখন এখন গেট, এইটো আমাৰ কেণ্টিন ৰুম। ইয়াত ডেস্ক বেঞ্চত বহি আমি ভাত খাব লাগে। ডেস্ক বেঞ্চ খানা খাব কাৰণে। এইটো এটা কেমিকেল হয়, এইটো কেমিকেল আমাৰ প্ৰয়োজন হয়। এইটো কেমিকেল, এইটো এতিয়া মিক্সিং কৰা নাই বাৰু, মেচিন অফ আছে আজি কাৰণ ডিউটি অফ আছে। এইটো